अदालगुरि हालामनि रायजो राजाफोरनि थाखाय गोजोनथाव खौरां। अदालगुरि नोगोरनि गलमा सकआव गोदानै केगवायारि अट'मबाइल्स बेखेवदों। गलमा सकनि ब्रह्म पेट्रल पाम्पनि साखाथियाव सुजुकी, हुन्डाई, मारुति कारफोरनि रिपेयारिं, वाशिं, नांगौ रोखोमनि कालार होनाय जायो। लोगोसे बेवहाय अरिजिनेल पार्ट्सफोरखौबो मोननो हागोन। আজি মানে আমাৰ ওদালগুৰিত ASP পেট্ৰল পাম্পৰ সন্মুখত কেগৱায়াৰি অটোমোবাইলছ আজি মানে আমাৰ আৰম্ভ কৰা হ'ল। তাৰপিছত ইয়াতে আপোনাৰ গোটেইখিনি সুবিধাবিলাক পাব। গোটেইখিনি গাড়ীৰ কাম হ'ব, আপোনাৰ যেনে টাটা হওক, মহেন্দ্ৰ হওক, হুন্ডাই হওক, মাৰুতিৰ হওক, গোটেইখিনি জেনুইন পাৰ্টছবিলাক পাব। আৰু আপোনাৰ গোটেইখিনি চিষ্টেমটো পুৰা ডিলাৰৰ দৰে চিষ্টেম কৰা হৈছে। আপোনাৰ এইবিলাক মেচিনবিলাক অনা হৈছে গোটেই আমাৰ এইটো পেন বুট অনা হৈছে। তাৰপিছত আপোনাৰ এইবিলাক গোটেই যিখিনি মানে ডিলাৰৰ চিষ্টেম থাকে আৰু ডিলাৰৰ দৰে পুৰা চিষ্টেম মতে কাম হ'ব। আৰু গোটেইখিনি পাৰ্টছবিলাক এভেইলেবল পাৰ্টছ পাব। আপোনাৰ নাইট্ৰজেন এইটো নাইট্ৰজেন মেচিন হ'ল আপোনাৰ টায়াৰত যিটো হাৱাটো ভৰাই, এইটো ভৰালে আপোনাৰ টায়াৰবিলাক ঠাণ্ডা থাকিব। এইটো ভাল হ'ব আৰু এইটো দিলে যেনিবা নাইট্ৰজেনটো হাৱাতছে বহুত ভাল হ'ব। এইটো হ'ল আমাৰ পেন বুট, এইটো পেন বুট হিট চেম্বাৰ বুলি কয়। এইটো ইয়াৰ ভিতৰত কালাৰটো দিয়ে যেনিবা কালাৰ দিয়াৰ পিছত আপোনাৰ 10 মিনিটৰ পিছতে গাড়ী লৈ যাব পাৰিব। আৰু যিমান বৰষুণ দিলে এইটো একো অসুবিধা নাই। এইটো এলিমেণ্ট হয় আপোনাৰ, যিটো এলিমেণ্ট আউট হৈ গ'ল আপোনাৰ টায়াৰবিলাক খাই এইটো এলিমেণ্টটো মিলাই দিব আৰু বঢ়িয়া কৰি টায়াৰবিলাকো নাখাব। এইটো মেচিন দি এইটো এলিমেণ্ট হয়। হুইল বেলেন্সিং বুলি কয় এইটো হুইল বেলেন্সিং হয় আপোনাৰ। এইটো হুইলবিলাক টাল হৈ গ'লে আপোনাৰ এইটো বেলেন্সিং কৰি দিব আৰু এইটো মেচিনত। আপোনাৰ এইটো টু পোষ্ট লিফ হয়। এইটো ইয়াত গাড়ীবিলাক উঠাব, আপোনাৰ উঠাই কেনে কাম কৰিব পাৰিব। এইটো কাম চলি আছে আমাৰ এইটো কাম চলি আছে। আৰম্ভ কৰাৰ লগে গাড়ী সোমাল, আপোনাৰ 3-4টামান গাড়ী আহিয়ে গ'ল। পেইণ্টিঙৰ কাৰণে আহিল 3টা গাড়ী। এইখনৰ অলপ ডাঙৰ প্ৰব্লেমে হ'ল, মেজৰ প্ৰব্লেমে হ'ল। এইটো খোলা হৈ আছে, মেকানিক লাগি আছে আমাৰ প্ৰসঞ্জিত। এইটো মেচিনেদি কালাৰ বনাই কেনে আমি মাৰিম আৰু কালাৰ বনাই কেনে। এইটো কালাৰৰ মেচিন হয়। এইটো যিকোনো গাড়ীৰ আপোনাৰ যিকোনো কালাৰ হৈ যাব আমাৰ তাতে আহিলে হ'ল। গোটেই কালাৰ পাব, তাৰমানে চব গাড়ীৰে পাব। আৰু এইবিলাক পাৰ্টছবিলাকো আছে এইফালে পাৰ্টছবিলাক আছে। এইটো ইয়াতে পাৰ্টছ মানে ইয়াতে বৰ্তমান মাৰুতিৰে পাৰ্টছ ৰাখা আছে আমাৰ, কিন্তু আপুনি গোটেইখিনি গাড়ীৰে পাব। আপোনাৰ মাৰুতি হওক, হুন্ডাই হওক, টাটা হওক, মহেন্দ্ৰ হওক, এইবিলাক গোটেইখিনি গাড়ীৰ পাব আৰু চব জেনুইন পাৰ্টছবিলাক পাব।